সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ষ্টাইললৈ। আৰু আজি ভিডিঅ'টো ডাইৰেক্ট দেৰগাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে কথাটো হ'ল কি আমাৰ দেৰগাঁৱতে গম পায় পূজা দেৰগাঁৱত অলপ ফেমাছে। বাকী আজি আমাৰ লগত আকৌ ডিম্পু আছে আৰু দুইটা লগ পালোঁ। তাৰপিছত বোলো ভিডিঅ' এটা হৈ যাওক নহয় জানো, কি কয় পূজা অলপ দেখাবলৈ চেষ্টা কৰোঁ। মানে কি হয় প্ৰতিবাৰে কিবা এটা ইউনিক কৰে জানেই, আজি এবাৰ কি বনাইছে দেখাই আছোঁ। থামলেট গম পালেই বাৰু, হ'লেও চাই লওক ভালকৈ, হ'লেও চাই লওক বস্তুটো। আৰু বাকী এই চাইডতে দেখিছে এখন ৰয়েল ৰেচিডেঞ্চি এখন খুলিছে। আপোনালোকে যদি কেনেবাকৈ কোনোবা আহে কোনোবা ফালৰ পৰা ইয়াতে থকা মেলা সুবিধা কৰিব পাৰিব। বাকী এইখনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু ফাৰ্ষ্ট টাইম মোৰ বেক চাইডে দেখিছে, সেই চাইডে আমাৰ বাছ ষ্টেণ্ড আছে। বাছ ষ্টেণ্ডৰ ওচৰতে আমাৰ একদম হেভিকৈ পূজা পাতে আৰু গৈ দেখা পাব কি হয়। লেটছ গ' দেন। আৰু ফাইনেলি এইটো ছাইডত আমি পাই গ'লোঁ বাছ ষ্টেণ্ডৰ মানে পূজা মণ্ডপ। আৰু বেক চাইডে মোৰ দেখিছে পূৰা বাছ ষ্টেণ্ডৰ পূজা মণ্ডপ। মই ভিতৰলৈ গৈ পেলাই দেখাম আপোনালোকক কেনেকুৱা হয় আৰু ক্লিপখিনি আপোনালোকে চাব। আৰু নেক্সট আমাৰ আৰু বেলেগ বেলেগ জেগাত দুটামানত পাতিছে, তাতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইটো সম্পূৰ্ণ ভিতৰভাগৰ পৰিৱেশটো। আৰু এইটো ছাইড দি মানে মানুহখিনি ওলাব পাৰে। আৰু যি ছাইড দি আমি সোমাইছিলোঁ সেই ছাইড দি এইটো ছাইড দি সোমোৱা আৰু এইটো ছাইড দি ওলোৱা, মানে পোষ্টাৰ চোষ্টাৰ লগা আছিল ধুনীয়াকৈ। আৰু ৰাতি যে ওচৰত এনেকুৱা মানুহ হ'ব মানে আপোনালোকক কি ক'ম আৰু, মানে সাংঘাতিক মানুহ। আৰু ছানগ্লাছটো যে লগাইছোঁ ৰ'দৰ কাৰণে লগাইছোঁ, তাপাম ৰ'দ মানে পালি দিছে পূৰা। বাকী আমাৰ নতুন হোৱাৰ পৰা দেৰগাঁও চাৰিআলিটো দেখা নাই ন, আজি দেৰগাঁও চাৰিআলিটো দেখুৱাই দিওঁ কেনেকুৱা হয়, চাব নাই? এইটোৱে আমাৰ দেৰগাঁও চাৰিআলি বৰ্তমান। আৰু এইটো ছাইডে পাই গৈছোঁহি আমাৰ য'ত স্মৃতি পথাৰ আছে। স্মৃতি পথাৰতে মেইন আমাৰ মানে আৰু এভাগ পূজা হয়। আৰু বেক চাইডে মোৰ ভিউটো চব পায়। এইটো চাইডে ৰাৱণৰ মানে হেৰি দিয়া হৈছে। আৰু এই যে বেক চাইডে মোৰ যে দেখিছে ৰাৱণৰ সেইটো মানে আপোনাৰ যোনদিনা আমাৰ উটনি হ'ব মানে সেই উটনি দিনাৰ পৰা মানে জ্বলাই দিব। আৰু বেক চাইডে এইবিলাক গছ দেখিছে নে, পূৰা বাহিৰলৈকে ফিল্টাৰ আহে, মানে এনেকুৱা ধুনীয়া হয় মানে। years later. আৰু ফাইনেলি হৈ গ'ল ৰাতিৰ দিনৰ। আপোনালোকে দেখিলে কিবা কিবি, এতিয়া ৰাতিৰ পৰিস্থিতি চব দেৰগাঁৱত পূজাৰ নে কি কওঁ? আজি মোৰ লগত আহিছে ই আৰু মই দুটা ওলাই আহিছোঁ। এতিয়া ৰাতিৰ পৰিৱেশ চাওক দেৰগাঁও পূজাৰ। रंगोली सजाए रंगों से, रंगोली सजाए सारी धरती ये महका। আৰু এইটো চালে মানে আহি পালোঁ নয়ন শৰ্মা স্মৃতি পথাৰত। আৰু বাই বাই।
বাকী এটা কথা কওঁ, আপোনালোকে পূজা পৰিৱেশটো দেখালে দেৰগাঁও পূজা কেনেকুৱা হয়। বাকী খালি এটাই কথা, বৰ্তমান সময়ত 4 লেনটো হৈ গ'ল ন, সেইটো কাৰণে মানে মানুহৰ ভিৰটো প্লাছ মানে যান জঁটৰ সমস্যাবিলাক কমি গ'ল, কিন্তু আন কিবা মতে তাতকৈ বেছি হ'লহেঁতেন। বাকী ইমানখিনিয়ে দেখাবলৈ চেষ্টা কৰিলোঁ। বাকী পূজা পৰিৱেশটো দেৰগাঁও, আৰু ভিডিঅ'বিলাক কেনেকুৱা পালে কমেণ্ট কৰিব আৰু ক'ব ক'ত কেনেকৈ হৈ আছে, লাইক কৰিব। আৰু লগতে আছোঁ আমি দুইটা। বাকী আৰু নেক্সট পৰৱৰ্তী পৰ্যায়ৰ ৰাইড আহি আছে, মাজুলী ৰাস আহি আছে, একদম মজা মজা ভিডিঅ' আহি আছে। টিল দেন টাটা, বাই 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 বাই।